हेलो एवरीवन पुनर्बार स्वागतम जनाइছো মোৰ অন্য এটি ভিডিঅলৈ আৰু আজিৰ ভিডিঅটো মই আলুকেটা ধুই আৰম্ভ কৰিছো। আজি ছোৱালীসকলৰ খাই ভাল পোৱা এটি বস্তু বনাব লৈছো। ল'ৰাসকলে খাই যদিও ছোৱালীসকলে বেছিকৈ ভাল পায় হেনো সকলোৱে কয় আৰু মই খুবেই ভাল পাওঁ। আৰু এইফালে অকণমান নিমখ আৰু পানী দি আলুখিনি সিজিবৰ বাবে বহাই দিছো। কুকাৰটো এটা চিটি মাৰিলে হৈ যাব বাৰু, যেহেতু বেছি ডাঙৰ আলু নহয়। আৰু এটা বাটিত অকণমান পানী লৈ এতিয়া 2 পিচমান তেতলি টেঙা ভিজাই দিছোঁ, টেঙা পানী লাগিব যিহেতু। আৰু এয়া হৈছে পানীপুৰি বা ফুচকা পাপৰ। আজি অলপমান ঘৰতে ফুচকা বনাই খাব লৈছোঁ। আৰু এইফালে এয়া কেৰাহীখনত অকণমান তেল গৰম হ'বৰ কাৰণে দি দিছোঁ আৰু তেলখিনি গৰম হোৱাত এতিয়া পাপৰখিনি ভাজিছোঁ। আজি যিহেতু ভাগিনীজনীৰ স্কুল বন্ধ, তাই হেনো পানীপুৰি খাই সেয়ে বনাব লৈছোঁ ধুনীয়াকৈ। আৰু এইফালে এয়া পদিনাৰ আগ দুটামান ছিঙি লৈছোঁ, ঘৰতে আছিলে আমাৰ এয়া পদিনা। আৰু এইফালে কেঁচা পিঁয়াজ আৰু জলকীয়া কাটি লৈ এয়া আলুখিনিত ভুজি আৰু চাট মছলা অকণমান দি সানিছোঁ। বেছি মছলা দিয়া নাই, যিহেতু বেছি মছলা আমাৰ দেহৰ কাৰণে ক্ষতিকাৰক। আৰু এইফালে পাপৰখিনি ধুনীয়াকৈ ৰেডি কৰি